সাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক সকলোতকৈ আগত ভিডিঅ' সমূহ পাবৰ বাবে। এইটো লাদান নেকি আৰু কি খবৰ? ঠিকে আছে তই? এয়া আছো আৰু বহুত দিনৰ মূৰত অলপ ঘূৰিব আহিলো নেকি? বলা লাদেন তোৰ মনত পৰিছিলে মন্দিৰটো আহোঁতে? মনত পৰিছে আগৰবাৰ যে হয় দিনৰ আগত মন্দিৰটোত যে পইচা লুটিছিলোঁ হয় কিন্তু পইচা যে নাছিলে আমাক কিন্তু সেইকেইটাই লগ কৰিলেতো বৰ বেয়া মাৰিব। সেই মইতো বাদ দে কিবা হ'লেহে মাৰিব হয় কিন্তু নহ'লে ক'ত মাৰিব। সেইফালে যাওঁ অকণ ঘূৰিব। দাদা কিবা এটা দিয়ক। দাদা ইয়াক চিনি পাব লাগিছে। দাদা মাল খাব যে দিছিলোঁ এইটো হ'ব পাৰে যোৱা খেলিব। দাদা কিবা এটা ঐ ৰখিবা দিছোঁ দাদা আপোনালোক লুঙি বাবা নহয়? হাই ক'ৰ লুঙি বাবা কথা কৈছা? ৰখিবা তোমাক কিবা এটা দিয়ে। আপোনালোকক এইটো দাদা চিনি পাইছো। হেই ক'ত চিনি পাইছা? আমি নতুন আহিছোঁ দেই। ৰখিবা এই পলা চিত্ৰ সেইদিনাখন যে আমাৰ ইয়াক লুঙি বাবাই খাও দিছিলে, মোক যে দিছিলে মদ যোৱা খেলো পইচা আৰু যে এইটো জিকিবৰ কাৰণে যে টেকেলিয়ে পানী দিছিলে খাবৰ কাৰণে, সেই বাবাটোক আজি দেখিছিলো। মাল খালি নেকি? মাল খালো কিন্তু মোক 5 টকা দিছে। ইয়াৰ কথা বিচাৰ নকৰিবি। সঁচা কৈছো। এই মই যে বহো মন্দিৰৰ ওচৰত, ইহঁতে 5 টকা দি থৈ গৈছে লুঙি বাবাহঁতে। এই ইয়াৰ কথা কেনেকে বিচাৰ কৰি চবত কোন আছা? 5 টকাটো খাই দিলো। মাল খালো। মই পাইছিলো সেইকণত মই বহি থাকোতে আহিছিলে লুঙি বাবা আৰু ইটো যদি লুঙি মোক 5 টকা দি পলালে। সঁচাই ৰাখিছিলে তো সঁচা কৈছো। যদি নাই দেখা তোৰ কিন্তু মাৰিবি লাগে। মালৰ ভাতিটো মাৰিম তোক ক'ৰবাত দেখিলেও তোক মাৰিম। বলছো যাওঁ ক'ত লুঙি বাবা ৰাখিছিলি বল। সেইকেইটা লুঙি বাবা সেইকেইটা হয় ইহঁতে সেইকেইটা। হেল্ল' কোন আপোনালোক? তুমি অথনি পইচা দিয়া জানো নহয় নেকি? হয় আপোনালোকক চিনি পাইছো। আপোনালোক লুঙি বাবা আছিল। শুনা আমি 4 লাইনৰ কামৰ কাৰণে আহিছোঁ। তুমি যে কৈছিলা এবাৰ লুঙি বাবাই কিবা কিবি তাবিজ দিছিলে হয় চিনি পাইছো। পলাব লাগিব জলদি কৰ। এই ভাগ দিয়ে বুজিছা নাই? এইটো মৰি গ'ল নেকি? বেছিকে নামাৰিবি আৰু। ইয়াক এটা কাম কৰ, এই মন্দিৰৰ ফালে আঁঠু কৰাই ঠেলাই চেলাই গাঁও চাও ঘূৰাই লৈ যাওঁ। এই উঠা ধৰ ভালকে ধৰ বহুত পাৰি কি খাই ডালে ৰাইজৰ ফকতীয়া ধন খাই ঘিউ মঙহ খাই বাবাজি হ'ব নাই আছে ববাজি উঠা ঠেলা উঠা। অকণ হুচ আহিব দে। সেই মন্দিৰৰ ফালে লৈ যাম বল। বল ৰখাই দে নমা তেজকণ মুচি দে নমা পাৰিবি? এই বটলত পানী আছে মন্দিৰলৈ। ক'ত আছো মই? মোক এই দিয়কচোন। এৰি দিম ৰ তোক ভালকে। তোৰ লগৰটো ক'ত গ'ল? জানো জানো মই যাওঁ। এই লগৰটো কথা সোধ। লুঙি বাবা আমিতো আছিলো হয়, সিটো পলাই গুচি গ'ল। মোক কিয় মাৰধৰ কৰিছে কওক?
আঠুকাৰ ইয়াক আঠুকাৰ তোৰ লগৰটোলৈ মাৰ নেকাৰো মই ফোন কৰি মাৰ তাৰ ঠিকনা ক মই আছো নেকাৰো আঠুকাৰ সেই কিমান তাৰ বেমাৰী হ'ল কিমান তাৰ কি হ'ল সুদাকাৰ কৰি গাঁত ঘূৰাম আঠুকাৰ ৰখি থাক উঠা বহা কৰ এবাৰ 100 বাৰ নকলি বাবা ওলে লুঙি বাবা নেমাৰিব মানুহক ঠগি পইচা ল মাৰ ইয়াক ইয়াক গাঁৱত ঘূৰাংগে ব'ল সুদাকাৰ ব'ল আৰু কৰিবি তেনেকুৱা নকৰো লগৰ ক'ত গ'ল নেজানো কণ্টেক্ট নম্বৰ চম্বৰ আছে ঠিকনা জান মোবাইল মোৰ লগত নাই তাৰ লগত আছে নহয় হয় তাৰ লগত আছে মোৰ লগত কণ্টেক্ট কৰ এই নম্বৰটো দে মোবাইলত নম্বৰ দে না নম্বৰ দে না উলিয়া নেজানো নাই তই নাম্বাৰ ক ই মিছা কথা কৈছে আজিৰ পৰা এনেকুৱা কাম কৰিবি নকৰো আৰু মন্দিৰত থাক লুঙি বাবা ভিডিঅ' বনাই দিম আমি কি বাবা ভিডিঅ' চিডিঅ' ইয়াক কেনেকৈ ফেচবুকে ফটো দে ফটো মাৰ নবনাব আৰু বনাই দি দিওঁ তোৰ ফটো মই ফেচবুকত দিম নেমাৰিব তোক ৰ মই ফটো ফটো মাৰিব দে আৰু লুঙি বাবা হা কান্দি কব আছে তই সুদাকাৰ কৰ ইয়াত গাঁত ঘূৰাম সুদাকাৰ কৰ ফুল কাপোৰ ফুল বৌ ঠেলাটোত ঠেলাত উঠিয়া এৰি দিয়ক আজিৰ পৰা আৰু আজিবা কৰিবি নেকি এই আকৌ কাণত ধৰ কিবা এটা হৈ গ'লে ইয়াৰ আমি ফচিব লাগিব পুলিচ কেছ হ'ব নাই ইয়াক এৰি দে যাব দে মোৰ আগত বহুত পইচা দি দিছে আৰু এটাতো এই কলহ খাই এই পেটত পাথৰ হৈ গ'লগে মোক যিটো ৰচিদালৰে ছোৱালী চাব দিলে এইটো আমাৰ এই চেনেলটোৰ বিশেষ অসুবিধাৰ বাবে নামটো সলনি কৰিবলগীয়া হ'ল আশা কৰোঁ এই ভিডিঅ'টি লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব